हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰিছো সবাই ভালকৈ আছে আৰু আজি আমাৰ ভিডিঅ'টি আপোনালোকক নালু এয়া মই কি বনাইছিলো চাবচোন এইখিনি ভাবিছিলো বেলেগৰ বনোৱাবোৰ দেখি ভাল লাগে নিজে কি জানি পাৰো নেকি বুলি চেষ্টা কৰিছিলো সো তথাপি অলপমান পাৰিছোগৈ বাৰু ধুনীয়াকৈ এইখিনি বনালো তলত বিস্কুটৰ বাক্সাৰ অকমান গোলকে কাটি লৈ এইখিনি বনালো বনাই তাৰ ওপৰৰ মাজৰখিনি এক্সট্ৰাকে দিছো সো ফেব্ৰিকল আঠা দিছো আঠা দি কিনে এটা ৰাউণ্ডখিনি মই এনেদৰে বনালো আৰু লাষ্টত মাজত মানে কি হৈছে হেৰি দিছিলো এয়া আঠা দিছিলো সো তাৰ লগত এটা মই ফেনখন ধুনীয়াকৈ যাতে আঠাখিনি বতাহত ধুনীয়াকৈ শুকাই পটকৈ শুকাই আৰু সোনকালে শুকাই তো তাৰ কাৰণে মই ফেনখন চলাই আহিলোঁ এইটো হৈছে ফেব্ৰিকল আঠা তো ফেব্ৰিকল আঠাটো দিছোঁ ফেব্ৰিকল আঠাটো দি ধুনীয়াকৈ শুকালোঁ শুকাইকৈ এই প্ৰচেছটো ইমানেই হৈছেহি তো এইখিনিলৈকে বনালোঁ মাজত কি দিম চিন্তা কৰি পাৰ পোৱা নাই মই ভাবিছিলোঁ যে বনাব নোৱাৰিমেই নেকি তো তথাপি মাজত অকণমান ফেব্ৰিকল আঠাটো দি দিওঁ এনেইতো মোবাইলত যেনেদৰে দেখিছিলোঁ তেনেদৰে হৈছেগৈ বাৰু ধুনীয়াকৈ পাৰিছোঁগৈ বনাবৰ কাৰণে ইয়াত আৰু বেছি ভাল বনাবৰ কাৰণে চেষ্টা কৰিম এইটো প্ৰথম আৰম্ভণি যিহেতু অলপ চলপ খেলিমেলি হ'বই আৰু অলপ চলপ ভুল ভ্ৰান্তি হ'বই তো প্ৰথমতে মই প্লাষ্টিকৰে গোলা খোৱা চামুচ কিনি আনিছিলোঁ আনি লগতে ফেব্ৰিকল আগতে অৰ্ডাৰ দি আনি থৈ দিয়া আছিলে অলপ শুকাইছে আঠাটো ইমান পটকৈ ওলাই নাহে এতিয়া ইমানখিনি এনেদৰে ধুনীয়াকৈ এইখিনি প্ৰচেছখিনি ইমানখিনিলৈকে বনালোগৈ এতিয়া মাজত দিবৰ কাৰণে একো পোৱা নাছিলোঁ কাৰণে ভাবিলোঁ চুমকিকে অলপমান দিওঁ আৰু অলপমান চুমকি মাজত দিছোঁ হ'লেও চটো ইমান উঠা নাই তো তাৰ কাৰণে চিন্তা কৰি আছোঁ বেলেগ বেলেগ বস্তু দিম নেকি আৰু এইখিনি চুমকিখিনি মই মাজতে দিলোঁ এইটো ৰেড কালাৰ চুমকি দিয়াৰ পিছত হোৱাইটত ৰেড কালাৰ দিয়াৰ কাৰণে অকণমান ভাল লাগিছে বাৰু তথাপিও তেনেকৈ ইমান এটা ভাল লগা নাইগৈ আৰু ইহঁতৰ কালাৰ কৰিবৰ কাৰণে মই বহুত দিন ৱেইট কৰিছিলোঁ চ' আজি মানে আহি গ'ল কালাৰকেইটা চ' মই এতিয়া আনবক্সিং কৰিম আৰু দুটা আহিছে মই দিছিলোঁ কালাৰ বেলেগ বেলেগ এটা চিলভাৰ কালাৰ আৰু येलो কালাৰ দিছিলোঁ তো येলো কালাৰ চিলভাৰ কালাৰ নাহি কিনে তোৰ ব্লেক কালাৰ আহি গ'লে তথাপিও একো নাই বাৰু বনাম ধুনীয়াকৈ এতিয়া মই পেকিংটো চলি আছোঁ অলপ ভয়ো লাগিছে কটং কৈ আছে কি বা আছে ভিতৰত গম নাপাওঁ আৰু তো লাহেকৈ মই এনেদৰে খুলি আছোঁ এইটো হৈছে ব্লেক কালাৰ আৰু এইটো হৈছে য়েলো কালাৰটো ঠিকেই আহিলা মেছোত অৰ্ডাৰ দিছিলোঁ এইটো ইয়াৰ ওপৰতো আৰু এটা ঢাকনি আছে সৰুকৈ ঢাকনি এটা আছে সেইটো খুলিলেহে গম পোৱা যাব কোন পিনৰ পৰা মাৰা মানে স্প্ৰেখিনি ওলায় আৰু তো এতিয়া গম পালোঁ এটা সৰু ফুটা আছে মাজত টিপি দিব লাগে হৈ গ'ল আৰু বাছ এইখিনিয়ে তো এতিয়া মই ধুনীয়াকৈ লাহেকৈ বনাম আৰু বহুত দিন ৱেইট কৰিলোঁ সেইখিনি বনাই থৈ দিলোঁ আহি পোৱা নাছিলে কেতিয়া আহি পাব লাগিছিলে এইখিনি হৈছে আহি পাল তো মনটো ভাল লাগিছে হয়তো আমাৰ দৰে ময়ো চাগে অলপমান চাকচেছ হ'ব পাৰিম তো এতিয়া মই কালাৰকেইটা কৰিলোঁ এয়া ব্লেক এণ্ড য়েলো কালাৰ কৰিলোঁ তো বেলি ফুলৰ দৰে লাগিছে বাৰু এনে লাগিছে বাৰু কালাৰটো ইমান তেনেই বেয়া হোৱা নাই বঢ়িয়া হৈছে আৰু এটাতো হোৱাইট আৰু য়েলো কালাৰ বনাই থৈ দিলোঁ চ' এইটোও বেয়া লগা নাই এইটোও ভাল লাগিছে ধুনীয়া হৈছে ত' য়েলোত ধুনীয়াকৈ হোৱাইট দিয়াৰ কাৰণে উজ্জ্বল বেছি হৈছে বেছি মানে দেখনীয়া লাগিছে